হোজাই জিলাৰ ডবকাত বন্ধ সমৰ্থকে ব্যৱসায়িক ভাবুকি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈ উত্তেজনা। RSS মুদ্ৰাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ডবকাৰ ব্যৱসায়ীসকলে। বন্ধ সমৰ্থকৰ বিৰুদ্ধে গোচৰ তৰাৰো সিদ্ধান্ত ব্যৱসায়ীসকলৰ। ঢলাত সংঘটিত হোৱা নাৰকীয় গণহত্যাৰ প্ৰতিবাদত 24 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল সদৌ অসম বঙালী পৰিষদ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনে। কিন্তু বন্ধৰ দিনা অসম বন্ধৰ প্ৰভাৱ ডবকাত নিশ্চিত হৈ পৰিছিল। শান্তিপূৰ্ণভাৱে বন্ধ চলি থকাৰ মাজত ডবকা শাক-পাচলি বজাৰত একাংশ বন্ধ সমৰ্থকে চলাই উদ্ভণ্ডালি। একাংশ বন্ধ সমৰ্থকে ব্যৱসায়িক নিজ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ কৰে ব্যৱসায়ীসকলে। বন্ধ নকৰিলে পৰিণাম বিষম হ'ব বুলিও ভাবুকি দিয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলক। পাছত বজাৰত সমূহ শাক-পাচলি ব্যৱসায়ী একত্ৰিত হৈ RSSৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। RSS গো বেক, RSS মুদ্ৰাবাদ, RSSৰ দাদাগিৰি নচলিব আদি ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। ঢলাত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ দুখ প্ৰকাশ কৰাৰ উপৰি গৰিহণা দিছে ব্যৱসায়ীসকলে। দোষীক উপযুক্ত শাস্তি বিহাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে ব্যৱসায়ীসকলে। বন্ধই যিহেতুকে সমস্যাৰ সমাধান নকৰে, সেয়েহে তেওঁলোকে বন্ধক সমৰ্থন নজনায় বুলিও নিজৰ মত প্ৰকাশ কৰে। লগতে ব্যৱসায়ীসকলে নিজ ব্যৱসায় প্ৰতিষ্ঠানসমূহ খোলা ৰাখে। তেনে সময়তে বন্ধ সমৰ্থকসকলে ভাবুকি দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তদুপৰি এজন হিন্দু ব্যৱসায়ীক বন্ধ সমৰ্থকসকলে কয় যে তই হিন্দু, গতিকে কিয় দোকান খুলিছ? কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনোৱা বন্ধৰ সময়ত বন্ধ উফৰাবলৈ চৰকাৰে ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ বাতিল কৰাৰো ভাবুকি প্ৰদান কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ীসকলে চৰকাৰৰ নিৰ্দেশ মানি আজি নিজৰ ব্যৱসায় প্ৰতিষ্ঠান খোলাৰ পাছতো এনেদৰে বঙালী সংগঠনৰ ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছে। এই ক্ষেত্ৰত চৰকাৰে এইসকল বন্ধ সমৰ্থককাৰীৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে লক্ষণীয় হিচাপে বিবেচিত হৈছে। হোজাইৰ পৰা হাছনুল ইছলামৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।